নমস্কাৰ 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 বন্ধুসকল। নন্দন ব্লগছৰ অন্য এটা ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ দুৰ্গা পূজাত আছোঁ। দুৰ্গা পূজা মানে গুৱাহাটী দুৰ্গা পূজাত। এতিয়া মই দক্ষিণ পূব গুৱাহাটী দুৰ্গোৎসৱত আছোঁ। গোটেইখিনি দেখাওঁ আপোনালোকক। আৰু মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ যে পানী হৈছিলে, জেগাখিনি গোটেইখিনি পানী হৈছিলে, মানে পানীত ডুব গৈছিলে নবীন নগৰৰ। কিন্তু তাৰ পিছৰ ভিডিঅ'ত পানীটো গুৱাহাটী এদিনৰ কথা, বাকী পানীখিনি শুকাই যায়, একদিনৰ পিছতে পানীখিনি শুকাই যায়। তাৰপিছত আজি মোৰ ৰাতিপুৱা টাইমেৰত ডিউটি আছিলে। ৰাতিপুৱা টাইমেটৰ পৰা মই 8টা বজাত আছিলে, 8টা বজাৰ পৰা মোৰ 4 বজালৈকে আছিলে। 4 বজাত মই গোটেইখিনি প্ৰগ্ৰেম খতম কৰি মই ৰুমত গা চা ধুই সন্ধিয়া সময় ওলাই আহিছোঁ। গোটেইখিনি দেখাম গুৱাহাটীত যিমানখিনি পাৰোঁ, অকলে ঘূৰিছোঁ চাইকেল লৈ পেলাই, যিমানখিনি পাৰোঁ দেখাম। চাই থাকিব ভিডিঅ'বোৰ, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম দিব। আপোনালোকৰ মৰম মানে সদায় আদৰোৱা বলক। নবীন নগৰ শাৰদীয় দুৰ্গোৎসৱ সেইদিনা পানীৰ তলত সোমাই আছিল। আপোনালোকক দেখুৱাইছিলোঁ সেইদিনাখন, কিন্তু এতিয়া পানী শুকালে। আজি পূজা মণ্ডপৰ ওচৰত লৈ গৈ আছোঁ। চাওক ৰাস্তাটো ধুনীয়া সজাইছে। পানীটো গুৱাহাটীৰ এদিনৰ কথা, মানে আগদিনাখন পানী থাকিব, পিছদিনাখন শুকাই যায়, এনেকুৱা মানে। আগদিনাখন পানী হ'লে পিছদিনাখন নাই, পানী একটোপাও নাথাকে, এনেকুৱা মানে। মই চাইকেল লৈ এই ব্ৰেকৰ চাউণ্ড চানমাৰীৰ কমাৰ্চ কলেজৰ সন্মুখত পূজা বুলি ম'ম' খাই ল'লোঁ আৰু ইয়াতে। বন্ধুসকল, পূজাৰ মাজতে ভিডিঅ'টো আমি শেষ কৰিব লাগিব। আৰু মই কোনো নবীন নগৰ বা লাচিত নগৰ নাথাকোঁ, মই থাকোঁ গান্ধী বস্তিত। আৰু গান্ধী বস্তিৰ পূজাৰ ভিডিঅ'টো আমি দেখুৱাই আমি ভিডিঅ'ৰ পৰা বিদায় মাগিম। ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ' সদায় চাইকেল লৈ পাব। আজিলৈ বাই বাই। আমাৰ বিক্ৰিয়াৰ নিচিনা নহয়, ধানৰ শব্দ অকণমান বেলেগ। সকল ৰাতি 11টা বাজিছে এতিয়া, আৰু মই টাইম 8ৰ ডিউটি খতম কৰি ৰুমলৈ বেক হৈ আছোঁ। আৰু ভঙাগড়ৰ আজি দশমীৰ এটা প্ৰগ্ৰেম দেখুৱাই আজি ভিডিঅ'টোৰ পৰা বিদায় ল'ম। চাই লওক ভিডিঅ'টো।